ঐ যাবাৰ চিনেমাখনৰ কাৰণে মজা জেগা চিলেক্ট কৰিছোঁ। সৌন্দৰ্যটো ধুনীয়া ধুনীয়া। তই কি কোৱা যাবাৰ কেনে হ'ব? এনেকুৱা জেগা ক'তো নাই, ইয়াতেই যি পালোঁ আমি বিচাৰি বিচাৰি। ভাইটি ৰবা কি হ'ল দাদা? আমি এখন চিনেমা কৰিম, চিনেমাৰ কাৰণে হিৰো ৰোলটো লাগে। তোমাক চাইছোঁ ধুনীয়া হ'ব, হিৰো ৰোল কৰিবা নেকি? আমাৰ হিৰোৰ কাৰণে ধুনীয়া হ'ব, মজা। বাৰু তোমাৰ চিনেমা কৰাৰ ইচ্ছা আছে? আছে। বাকী তোমাৰ ঘৰ ক'ত? ইয়াতে চাৰিআলিৰ ওচৰতে, কৰৰা তাতে। চিনেমাটো কেনেকৈ শ্বুটিং কৰে গমটো পোৱাই, তথাপিও মই শিকাই দি থাকিম বাৰু। ঠিক আছে ব'লা, গৈ কথা পাতিম আমি। প্লেচটো ধুনীয়া, ইয়াতে আমাৰ শ্বুটিংটো চলিব। ইয়াতে ন? চিনেমাখন ভাল হ'ব লাগিব, ছুপাৰ হিট। চিনেমাখন পইচা পাতি বহুত খৰচা হ'ব। তোমাক এই কাৰণে লৈছোঁ, হিৰোৰ কাৰণে। এই জেগাটো চাই লোৱাচোন, কি ধুনীয়া জেগা একদম। ইয়াতে অলপ জিৰাই লওঁ বাৰু। আমাৰ কিন্তু পইচাটো লাগাতকৈ অলপ বেছি খৰচা হ'ব। তাকে ভাইটি তুমিও অলপ হেল্প কৰি দিবা পইচা পাতি। পাৰি। ভাইটি আজি খোৱা কিবা, কালিৰ পৰা চিনেমাখন যিহেতু আৰম্ভ কৰিমেই। খুৱাম বাৰু, কিন্তু পইচা পাতি বেছি নাই। দিয়া কিবা এটা দিয়া আজিকালি। চাওঁ ৰ'বচোন। এখানে আছে। তই ঠাণ্ডা আৰু চিপছ কিবা লৈ আহিবি, আৰু চাহটো দি থৈ যা। মই মানে ৰ'দৰ কাৰণে অলপ প্ৰব্লেম পাওঁ। এই জেগাখিনি বিচাৰি এই ৰঘুপতি ছেকেণ্ড পাৰ্টৰ কাৰণে কিবাকৈ চিলেক্ট কৰিলোঁ, আৰু আপোনাকো চিলেক্ট কৰিলোঁ। আগতে ক'ৰবাত এক্টিং কৰি পাইছানে চিনেমা? এনাই মই চিনেমা কৰি পোৱা নাই, কিন্তু স্কুলত পঢ়ি থাকোঁতে সৰুতে এনে ভাওনা কৰিছিলোঁ স্কুলত। ভাওনা এইবাৰ যতীন বৰাৰ কাৰণে পাৰ্ট 3ৰ কাৰণে। ঠাণ্ডা কেলা মোক ডাইৰেক্টৰে বহুত জ্বালা দে, কেলা ৰ'দে ছটা লৈ ঘূৰিব লাগে। দুই ঢোকমান খাই লওঁ ৰ। বাপৰে কোনো গম পালে দে, যাই থাকাই ভাল। যায়ে থাকো দে। বছ আহিবালো লগ। আহিবালি ছটাটো এক দিয়াকে। বছ অলপ বহিলো নেকি, বহি যদি বিশেষ ওপৰত কচিব, তলত নবহিবি। সন্মান আছে না ডাইৰেক্টৰৰ। ঠাণ্ডাটো খাই লওঁ নেকি? তই খাবি নেকি? দেখ ইমান কষ্ট কৰি গৈছোঁ। পিছে আমি চিনেমাখন কালিৰ পৰা আৰম্ভ কৰিম আৰু। কালিৰ পৰা আৰম্ভ কৰিম আৰু। ব'লক পিছে আজি যাওঁ। ব'ল। ইয়াৰ পইচা চইচা গোটাই পাৰিম, চিনেমা কৰিম বুলি কৈ গোটাই পাৰিম। হিৰো তাক জিৰো বনাই পেলাম। ই মালদাৰ মানুহ, ই চেণ্ডেল কি ব্ৰেণ্ড পিন্ধি আছে দেখা নাই? চেণ্ডেলো বছ এক যদি লুটি দিয়ে বাৰু আমি কিন্তু এবাৰ মানুহ হৈ যাম।
এক পুরো লুটিম যোৱা আজি ই গম পালা যে এই চিনেমা কৰে গম পাই যাব আজি গৈছোন আজি তাক কি কৰোঁ চাওঁ ৰ আমাৰ চিনেমাখনৰ মানে ৰোলটো এইটো হ'ব একটো নিটো পানীত পৰিব পানীত পৰিলে একটো পানীৰ পৰা বাচাব লাগিব তোমাৰ সাঁতোৰা বেয়া আছে সাঁতুৰি যাব লাগিব সাঁতুৰি বাছাবাতো মই লাগব তোমাৰ সাঁতোৰা অভ্যাস আছে নে আগে পিছে ইমান অভ্যাস নাই মই আগে পিছে সাঁতুৰি পোৱা নাই অতি ভয় লাগে আৰু আমাৰ পুখুৰী আছে তোমাক তাতে ট্ৰেইনটো দিম ব'লা এইটো মোৰে হয় পুখুৰীটো তাতে তুমি শিকিবা ধুনীয়াকৈ কাপোৰটো ইয়াতে খুলি ল'বা তুমি গামোচাখন পিন্ধি পিনে সাঁতুৰিবা ধুনীয়া চাবা পানী টেনশ্যন নল'বা এইটো আমাৰ পুখুৰী বেছি দূৰ নাই ভয় নকৰিবা তুমি সাঁতুৰিবা এনেকৈ আমি পাৰত ৰখি আছোঁ এতিয়া কাপোৰ খানি লৈ আমি পলাও যাওঁ ক'ত গেলেন দে কাপোৰ চাপোৰো নাই দেখোন চাওঁ ৰচোন চাওঁ ক'ত গেলেন দে কি হ'ল মোৰ কাপোৰ গিলা কি হ'ল হে প্ৰভু মোক লুটি পেলা